নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মান্যা কুকিং এণ্ড ইটিং চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটা নতুন ধৰণৰ আচাৰ ৰেচিপি, যাৰ নাম হৈছে আমৰ আচাৰ। আৰু এই আচাৰটো তৎক্ষণাত বনাব পাৰি, এদিনৰ ভিতৰতে নহ'লে এঘণ্টাৰ ভিতৰতো বনাওঁ বুলি ক'লে বনাব পাৰে, যদিহে আপোনালোকে আমখিনি ৰ'দত অকণমান নিদিয়াকৈ বনাব বিচাৰে। আৰু একেবাৰে সহজ, আহকচোন মই কেনেধৰণেনো আমৰ আচাৰখিনি বনাইছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু আপোনালোকে সকলোৱে হয়তো আমৰ আচাৰ বনাইছে, কিন্তু এনেধৰণে বনালে খাই বহুতেই বেছি ভাল লাগে। ইয়াৰ টেষ্ট কোনেও পাহৰিব নোৱাৰা হৈ যায়, তো বহুত ভাল লাগে খাই। তো আহকচোন আৰু ভিডিঅ'টো চাই শেষত লাইক কমেণ্ট কৰি চেনেলটোক উৎসাহ জনাবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া প্ৰথমতে মই 3টা কেঁচা আম লৈছোঁ। আমটো এনেধৰণে লৈ এতিয়া আগটো এনেকৈ কাটি ল'ম। আমকেইটা ভালদৰে ধুই লৈছিলোঁ, ধুই পেলাই পানীটো লাগি আছে, একো নহয় পানী লাগি থাকিলে অলপ। আৰু ইয়াৰ যিটো গুটিটো যদি টান হয়, টান নহ'লে গুটিটোৰ সৈতে দিলেও বেয়া নহয়, এই গুটিটো আঁতৰাই ল'ব লাগে। এনেধৰণেৰে দেখিছেনে? এতিয়া এনেধৰণে টুকুৰা কৰি দিব লাগে। আপোনালোকে যেনেধৰণে ভাল পায় আমখিনি, আচলতে মই আমৰ আচাৰ এনেকুৱা টুকুৰা কৰি দিলেই বেছি ভাল পাওঁ। এনেধৰণেৰে টুকুৰা কৰি ল'ম, গোটেইখিনি এনেকৈ টুকুৰা কৰি কাটি ল'ম। এইখিনি আমখিনি ভালদৰে এতিয়া কাটি ল'লোঁ, চাওকচোন এটা জোখত কাটি লৈছোঁ। এইখিনি এনেধৰণেৰে কাটি লৈছোঁ। আপোনালোকে যদি দীঘলীয়া চাইজত কাটো বুলি ভাবে তেতিয়া দীঘলীয়া চাইজতো কাটি ল'ব পাৰে। এতিয়া মই ইয়াতে দি দিম হালধি দি দিছোঁ। এয়া চাওকচোন, আমখিনিৰ জোখেৰে দিছোঁ। এইখিনি আকৌ এনেকৈ মিক্স কৰি দিম এপাত চামুচৰ সহায়েৰে, কাটা চামুচ এপাত লৈছোঁ। ইয়াত আপোনালোকে নিমখ দিব পাৰে, কিন্তু নিমখ দিলে কি হয় জানেনে, আমখিনি ক'লা হৈ যায়। আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স হৈ গৈছে, এতিয়া চাওকচোন হালধিৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগে দেই। আৰু এইখিনি সানি হৈ গৈছে, চাওকচোন ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এইখিনি। এতিয়া এখন ডলাৰ ওপৰত এনেধৰণেৰে বাতৰি কাগজ দি লৈছোঁ। এতিয়া মই এইখিনি আমখিনি এনেধৰণে ইয়াতে দি দিম, অলপ বহলাই দিম, হাতেৰে বহলাই দিছোঁ। এনেধৰণেৰে বহলাই লৈছোঁ। আৰু এইখিনি প্ৰায় 4 ঘণ্টাৰ কাৰণে মই ৰ'দত দি ৰাখিম। 4 ঘণ্টাতকৈ বেছি দিব নালাগে, যিহেতু ইয়াৰ যিটো পানী থাকে, আমি আমখিনি ধুই লৈছিলোঁ বা ৰসখিনি যিখিনি ওলাই থাকে সেইখিনি শুকুৱাই ল'লেই হয়। আমটো একেবাৰে বেছিকৈ শুকুৱাব নালাগে, নহ'লে পিছত আচাৰখিনি লিকটীয়া হ'ব বা খাবলৈ ভাল নহ'ব। এনেকৈ বনালে বহুত ভাল টেষ্ট এটা আহে। আৰু এইখিনি প্ৰায় 4 ঘণ্টাৰ কাৰণে ৰ'দত দি ল'ম। আৰু মছলাৰ পৰা ব্যৱহাৰ কৰিছোঁ, এয়া হৈছে মেথিগুটি 5 ফুৰণ, এয়া হৈছে জিৰা, এইকণ হৈছে অকণমান হালধি, এয়া হৈছে চফ, ধনিয়া, গোটা ধনিয়া, বগা সৰিয়হ, আৰু এইখিনি লৈছোঁ নহৰুখিনি ভালদৰে ধুই গুচাই 1 ঘণ্টামান ৰ'দত দিয়া হৈছিলে, তাৰপিছত শুকাই পেলাই এনেকৈ লৈ লৈছোঁ। আৰু এইখিনি মই পেষ্ট বনাই ল'ম। আৰু মছলাখিনিও মই অলপ সময় গৰম কৰি ল'ম এখন কেৰাহীত গৰম কৰি লোৱাৰ পিছত মই এইখিনি এটা পেষ্ট বনাই ল'ম, এইখিনিও পাউডাৰ বনাই ল'ম। আৰু এয়া লৈছোঁ মেথি গুটি কেইটামান, আৰু লৈছোঁ এয়া হৈছে আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰটো অপচনেল হয়, আপোনালোকে যদি নিবিচাৰে নল'লেও হ'ব। মই ইয়াত প্ৰায় 2 চামুচমান আমচুৰ পাউডাৰ লৈছোঁ। আৰু এই মেথি গুটি কেইটাও মই অলপ গৰম কৰি গুড়ি কৰি ল'ম। আৰু এইকেইটা লৈছোঁ ভোট জলকীয়াকেইটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। এইকেইটা মই সৰু সৰুকৈ এতিয়া কাটি ল'ম। আৰু এইখিনি ভোট জলকীয়াখিনি চাওকচোন এনেধৰণে কাটি পেলাই অলপ ৰ'দত দি দিলোঁ। আৰু মই এই তেলখিনি আজি অকণমান সময় গৰম কৰি ৰাখিছোঁ ৰ'দত, যিহেতু আজি ৰ'দটো বৰ বেছি টান আছিল, সেয়েহে ৰ'দত দি ৰাখিছোঁ। এই বাতিটোতে কেইটামান জিৰা আছিলে, সেয়েহে তেলখিনি তাতে দি দিয়া হৈছে। আৰু এইখিনি চাওকচোন, মই আজি আপোনালোকক গৰম কৰি নেদেখুৱাওঁ। আচলতে আগৰ দিনৰ মানুহে এনেধৰণে ৰ'দত দি আচাৰ বনাইছিল, কিন্তু আজিকালি আমি তেলখিনি যিহেতু গৰম কৰি দিওঁ, কিন্তু এনেকৈ এদিন বনাই চাওঁচোন। আৰু এইখিনি চাওকচোন, 4 ঘণ্টামান ৰ'দত দিয়াৰ পিছত আমখিনি কিমান ধুনীয়াকৈ শুকাই গৈছে। এইখিনি চাওকচোন, একেবাৰে বেছিকৈ শুকুৱাই ল'ব নালাগে, মই কৈছিলোঁৱেই 4 ঘণ্টামান শুকুৱালেই হ'ব। আৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে, ইয়াৰ পানীটো শুকাই গৈছে ধুনীয়াকৈ। মই এই তেলখিনি গৰম কৰি লৈছিলোঁ, এতিয়া ভিতৰলৈ লৈ আহিছোঁ। আৰু ইয়াতে এতিয়া দি দিম মই মছলাখিনি, যিখিনি মছলা মই গুড়ি কৰি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম। তেলখিনি সম্পূৰ্ণ গৰম হৈ গৈছিলে ৰ'দত, ভাবচোন এনেধৰণে দি দিছোঁ। ইয়াতে কেইটামান আজোৱাইনো দি দিছোঁ, আজোৱাইন। আৰু লগতে দি দিম ইয়াৰ ৰেড চিলি পাউডাৰ, ডাঙৰ চামুচেৰে এচামুচ। আৰু এইখিনি নহৰুখিনি যিদৰে মই কৈছিলোঁৱেই পেষ্ট বনাই ল'ম বুলি, এইখিনি ইয়াতে দি দিছোঁ। ইয়াতে দি দিম এতিয়া অকণমান ক'লা নিমখ, আৰু দিছোঁ আমচুৰ পাউডাৰখিনি অকণমান ভালদৰে গুলি ল'ম। এতিয়া ইয়াতে দি দিম আমখিনি, আৰু ইয়াৰ ওপৰতে এতিয়া দি দিম নিমখ, যিহেতু মই আমখিনি কাটোতেও দিয়া নাছিলোঁ, একেবাৰে এতিয়া শেষত দিছোঁ। প্ৰথমতে মই এনেধৰণে নিমখখিনি দি দিছোঁ। নিমখখিনি দি এইখিনি প্ৰায় 2 মিনিটমানৰ কাৰণে অকণমান ৰ'দত ৰাখি দিম। তাৰপিছত এটা ডাঙৰ পাত্ৰত লৈ এইখিনি মিক্স কৰি ল'ম। এতিয়া মই এটা চিচাৰৰ বৈয়াম লৈছোঁ, গ্লাছৰ বৈয়াম। এইটো ভালদৰে ধুই শুকুৱাই লৈছিলোঁ।
এতিয়া মই আচাৰখিনি ইয়াত ভৰাই ল'ম। আপোনালোকে তেলৰ পৰিমাণটো বেছিকৈ দিব বিচাৰিলে আকৌ তেনেধৰণে তেল যিমানখিনি প্ৰয়োজন হয় তেনেধৰণে তেলখিনি আপোনালোকে গৰম কৰি ৰ'দত দি গৰম কৰি লয় বা জুইটো মানে গেছতো গৰম কৰি ল'ব পাৰে কেৰাহীত দি। তো গৰম কৰি লৈ দিব পাৰে, ইয়াত শেষত ঢালি দিব পাৰে, কিন্তু মই আচাৰটো অলপ এনেধৰণেৰে ৰাখিব বিচাৰিছোঁ, সেয়েহে মই তেলটো বেছিকৈ নিদিওঁ। এইটো চাওকচোন, এই আচাৰখিনি এতিয়া বছৰলৈকে ভাল হৈ থাকিব। আপোনালোকে ইয়াত ভিনেগাৰৰ পৰিৱৰ্তে ৰ'দত দি থাকিব লাগিব। মই কৈছোৱেই ভিনেগাৰটো দিলে মানে বহুত দিন ৰ'দত নিদিয়াকৈ ৰাখি দিলেও একো প্ৰব্লেম নহয়। এতিয়া মই এইখিনি এনেধৰণেৰে ৰ'দত দি ৰাখি দিম। আমৰ আচাৰ কিমান ধুনীয়া হৈছে দেখিবলৈ, চাওক। একেবাৰে সহজ নহয়নে বনাবলৈ, আৰু ইয়াৰ টেষ্টটো একেবাৰে সুকীয়া, বহুত ভাল লাগে খাই, আৰু বহুত দিনলৈকে বছৰ আপোনালোকে সাঁচি ৰাখিব পাৰে। ইয়াত বেছিকৈ আপোনালোকে তেল দি ৰাখিব পাৰে, ভিনেগাৰ অকণমান ওপৰতে দি দিব পাৰে, আৰু চাওকচোন কিমান সহজ বনাবলৈ। তো ভিডিঅ'টো চাই কেনে পালে শেষত লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।